কি কৰি আছ? ঐ দেখা নাই কি কৰি আছো? মই দেখিছো তই কচোন বাৰু কি কৰি আছ? দেখা নাই গছ পুলি ৰুই আছো। তই কোনোদিনে ফুল পুলি নোৰোৱা মানুহটো আজি গছ পুলি ৰুই আছ যে? এডাল গৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি নাজানো? অহো, আজি বিশ্ব পৰিৱেশ দিৱস। অঁ মই পাহৰিলোৱে। বাৰু ক'ত যাওঁ? মই এই বাবুহঁতৰ ঘৰৰ পৰা আহোঁ। যাবি নেকি তই? মই নাযাওঁ, যা তই। তেনে মই যাওঁ ন? হ'ব যা। ঠিক আছে। পৰি গছ পুলি ৰোৱা হৈ গ'লা। দুইটাই ফটো একপি তুলি ফেচবুকত দিওঁ। ক'ত যাওঁ? মই তহঁতৰ ঘৰলৈকে আহিছোঁ। আমাৰ ঘৰলৈ কিয়? তই ৰোৱা গছ পুলিটো চাবলৈ। মইনো কোন যা পৰিৱেশ দিৱস পালন কৰিবলৈ ৰৈছিলো? চেল্ফি উঠি ফেচবুকত দিবৰ কাৰণে। তই এটা মস্ত পাগল। মই যদি পাগলেই, বিশ্ব পৰিৱেশ দিৱসৰ দিনা লাখ লাখ যে গছ পুলি ৰুৱে, পাছত যে প্ৰতিপালন নকৰে, সিহঁত মুখা কিমান পাগল হ'ব তেতিয়াহ'লে? সেইটো হয় বাৰু। এটা কাম কৰোঁ। কি? আজি বিষ্ণু ৰাভা দিৱস। গতিকে তই মই মিলি এজোপা গছ পুলি ৰুওঁ। গছ পুলি ৰুই অহা বছৰলৈ সেই গছ পুলিজোপাৰ তলত তই মই থিয় হৈ একপি চেল্ফি উঠো। চেল্ফি উঠি ফেচবুকত আপলোড দিম। চেল্ফি উইথ ট্ৰী। গছপুলি ৰোৱক পৰিৱেশ সংৰক্ষণৰ বাবে। বাতৰিৰ শিৰোনাম দখল কৰিবলৈ নাইবা ফেচবুকত ফটো আপলোড কৰিবলৈ নহয়। কাৰণ গছ থাকিলেহে প্ৰাকৃতিক ভাৰসাম্য অটুট থাকিব। গতিকে প্ৰত্যেকেই এজোপা গছ ৰুই প্ৰতিপালন কৰি পৰিৱেশ সংৰক্ষণ কৰক।